প্রথম দেখাতে প্রথম দেখাতে তুমি মোৰ হৃদয় কাঢ়ি নিলা প্রথম দেখাতে তুমি মোৰ হৃদয় কাঢ়ি নিলা। ঐ কি গাই আছ এইটো? প্ৰথম দেখাতে তুমি মোৰ, কাৰ গান এইটো? মইতো শুনা নাই কেতিয়াও। আৰে দেউতা, এইটো মোৰ গানহে হয়, আগতে ক'ত শুনিবা? মই কম্প'জ কৰিহে আছোঁ। অঁ, তোৰহে গান নেকি? মই আকৌ ভাবিছিলোঁ না, মানুহে কয় তই বোলে গানবোৰ ভালেই বনাৱ, কিন্তু আমাৰ সময়ৰ গানবোৰৰ কিন্তু কথাই বেলেগ আছিল। পাৰ্বতী প্ৰসাদ, আমাৰ ভূপেন দা, জয়ন্ত হাজৰিকা। তোমাৰ মৰমে মোক দেহাত তুলিলে ধো, বুকুত দিলে যে মোৰ, কি যে মিঠা মিঠা মিঠা। সোমাব পাৰোঁনে? অঁ, শৰ্মা, আহক। বহিলোঁ দিয়ক। বহক, নিজৰে ঘৰ ভাবকচোন। বাৰু হেৰা, বৰাক চাহ একাপ দিয়াচোন। হেৰি, আপোনাক ঘৰখনহে নিজৰ বুলি ভাবিব দিছোঁ, মোৰ মানুহজনীক মোৰ কাৰণে এৰক আৰু। বাৰু এইবোৰ বাদ দিয়ক, মোৰ ল'ৰাই গান গাব, শুনকচোন। ঐ শৰ্মাক শুনাই দেচোন গানটো। কিন্তু দেউতা, মোৰ গানটো কম্প'জ কৰিব আছিলে, এতিয়া নালাগে নেকি? অঁ, হয় নেকি? তেনেহ'লে নালাগে দে। হেৰা, মোৰ নতুন চেণ্ডেলযোৰ ক'ত থলা? তোমাৰ মৰমে মোক দেহাত তুলিলে ধো, বুকুত দিলে যে মোৰ। ধুনীয়া, বহুত ধুনীয়া। তোমাৰ ভৱিষ্যত জীৱন উজ্জ্বল হয়। থেংক ইউ। আশীৰ্বাদ। অঁ, শৰ্মা দা, আপুনি কিয় আহিলে? হা? নাই মানে, আপুনি কেতিয়া আহিলে? অঁ আচ্ছা, এতিয়া আহিলোঁ। আপোনাৰ ল'ৰা বৰ ভাল গান গায় নহয়, তাক ৰেলৱেত ট্ৰাই কৰিব দিব। শৰ্মা দা, আপুনিও যে গান গালেনো ৰেলৱেত। নাই মানে, ধেমালি কৰিছিলোঁ। আপোনালোকে বেয়া পালে নেকি? বাৰু, মই ইয়াত কিয় আহিলোঁ কোৱা নাই নহয়। ঘৰত চাহপাত নহ'লে গাখীৰ চেচ হ'ল চাগে। বৰা, ধেমালি কৰা অভ্যাসটো নগ'ল ন বৰাণী? তাকেই, আপুনি কওকচোন কিয় আহিছিলে? আচলতে মোৰ যে ল'ৰাটো। কিটো? ল'ৰা, মাই ছান। অঁ আচ্ছা, পাছত? অঁ, মোৰ ল'ৰাটোৱে চাকৰি পালে নহয়। অঁ, হয় নেকি? বৰ ভাল লাগিল শুনি, বৰ ভাল লাগিল। কি হ'লনো? নাই, একো হোৱা নাই। বৰ ভাল লাগিছে। দেখাততো লগা নাই, মনৰ পৰা ভাল লাগিছে, একদম অন্তৰৰ পৰা ভাল লাগিছে যে, সেইকাৰণে চাগে দেখাত লগা নাই। আচ্ছা, কিন্তু আংকল, সিটো কৈছিলে তাৰ বোলে এক্টৰ হোৱাৰ মন, আকৌ চাকৰি কোৱাটো কৈছিলে। তাৰপিছত মই বুজালোঁ, তাৰপিছত সি বুজিলেও, আৰু সেইকাৰণে আজি চাকৰিও পালে। বৰ ভাল ল'ৰা দেই, এবাৰতে যে বুজি পালে। আমাৰটোহে আৰু। অঁ, আৰু আজি মোক থেংক ইউ বুলিও কৈছে নহয়, বোলে দেউতা থেংক ইউ, তুমি যে মোক সময়ত বুজালা, আৰু সেইকাৰণে মই আজি চাকৰিও পালোঁ। অঁ, তাৰে ফোন দেখোন। ঐ ক। অঁ, তেনেহ'লে ৰখি আছ কিয়? সোমাই আহ। আহিছে, সেই লাজতবোৰে সোমাবই পৰা নাই। সোমাব পাৰোঁনে? আহ, সোমাই আহ। বৰাই নিজৰে ঘৰ বুলি ভাবিব দিছে। ফৰ্মেলিটিৰ কাৰণেহে কৈছিলোঁ মই। বাৰু, তুমি কি এই গানৰ ফিল্ডতে থাকিবা বুলি ভাবিছা নেকি? অঁ মানে, নাই, সেই ডক্তৰ হ'ব। অঁ, বৰ ভাল কথা। পিছে ডক্তৰ হ'ম বুলি কিয় ভাবিছা? নহয় মানে কি হৈছিলে, মই যেতিয়া সৰু আছিলোঁ, তেতিয়া মানে মোৰ দেউতাই ট্ৰিটমেণ্টৰ অভাৱত ঢুকাই থাকিলে, আৰু তেতিয়া মই ভাবিলোঁ যে মই ডক্তৰ হ'ম, কিন্তু পইচাৰ অভাৱত হ'ব নোৱাৰিলোঁ।
সেইকাৰণে মই ভাবিলোঁ তাক মই ডক্টৰ বনাম। অঁ, সেইটো ঠিকে আছে বাৰু, কিন্তু আপোনাৰ সপোন আছিলে তাক কিয় ডক্টৰ বনাব? তাৰ নিজে একো সপোন নাই নেকি? আৰে শৰ্মা, এই দেউতাকৰ সম্পত্তি যদি ল'ৰাৰ হ'ব পাৰে, তেনেহ'লে দেউতাকৰ সপোন ল'ৰা নহয় জানো? অঁ, এইটো কিন্তু ঠিক কথা কৈছে দেই। এই দেউতাকৰ সম্পত্তি যদি ল'ৰাৰ হ'ব পাৰে, তেন্তে দেউতাৰ সপোননো ল'ৰাৰ হ'ব নোৱাৰেনে? ভাল কথা, ভাল কথা। কিন্তু মোৰ সপোন? তেনেহ'লে আমি সপোন দেখোঁ কিয়? যদি নিজৰ সপোন নিজে পূৰা কৰিব নোৱাৰি বেলেগৰ ওপৰত জাপি দিব লাগে। দেখিছেনে শৰ্মা, আজিকালি ল'ৰা ছোৱালী বাপেকৰ লগতো তৰ্ক কৰিব পৰা হ'ল। উত্তৰ দিয়াটোকে তৰ্ক কৰা বুলি নকয় দেউতা। যদি নিজৰ সপোনক পাহৰি আনৰ সপোন পূৰাব লগা হয়, তেনেহ'লে কোনেও সুখী হ'ব নোৱাৰে। এই শৰ্মা মোক ধৰক, নহ'লে এতিয়াই মাৰি পেলাম মই তাক। ৰ'ব, চোৱা, তুমি গায়ক হ'ব বিচৰা ভাল কথা, কিন্তু অলপ পঢ়ি চাকৰি এটা কৰি তাৰপিছত দেখোন গান গাব পাৰিবা। এই চাকৰিৰ পৰা সময় ওলাই গান গোৱা আৰু গায়কৰ মাজত বহুত পাৰ্থক্য আছে আংকল। এনেকৈ যদি চবে ভাবিলে হয়, তেনেহ'লে অৰিজিত সিং, জুবিন গাৰ্গ তেখেতসকলেও কামৰ পৰা সময় ওলাই এই পূজাৰ ফাংচন নহ'লে ফেমিলি ফাংচনত গান গাই থাকিলে হয়, ইমান ফেমাছ নহ'লে হয়। কিন্তু চবে জুবিন গাৰ্গ, অৰিজিত সিং হ'ব পাৰে জানো? হয়, কিন্তু সেইটো কাৰণে যদি কোনেও চেষ্টাই নকৰে, তেনেহ'লে আমি নেক্সট অৰিজিত সিং, নেক্সট জুবিন গাৰ্গ ক'ত পাম? আপোনালোকে দেখোন শিকাইছিলে যে যুদ্ধত অকল জয়ী হোৱাজনকে যোদ্ধা বুলি নকয়, যুদ্ধ কৰি বুজা সকলোৱে যোদ্ধা। আৰু চেষ্টা কৰি পৰাজয় হ'লেও লাজ নাই। এইবোৰ কি অকল কিতাপৰ ভাজতে হেৰাই যায় নেকি? দেউতা, আই থিংক হি ইজ ৰাইট। মোৰ আজি এনেকুৱা ফিল হৈছে যে মই যদি তোমাক এনেকৈ বুজাব পাৰিলোঁ হয়, তেনেহ'লে ময়ো চাগে আজি নিজৰ সপোনৰ পথতে খোজকাঢ়ি থাকিব পাৰিলোঁ হয়। মানে তোৰ কি চাকৰি কৰাৰ মন নাছিলে নেকি? নাছিল। ময়ো এক্টৰ হ'বই বিচাৰিছিলোঁ, কিন্তু তোমাক বুজাব পৰা নাছিলোঁ। তুমি আগতে ইমান মনত ভয় সোমাই দিছিলা, ক'বলৈ সাহসেই পোৱা নাছিলোঁ। তাৰপাছতো ক'ম বুলি ভাবিছিলোঁ, কিন্তু মই চাকৰি পোৱাৰ পাছত তোমাৰ মুখত যে সুখ দেখিলোঁ, তাৰপিছততো আৰু সাহস কৰিব নোৱাৰিলোঁ। হয় নেকি? তেনেহ'লে কৰগে এক্টিং, কিয় মোৰ সুখৰ কথা ভাবিছ? দেউতা, এইটো তুমিও জানা যে এইটো আৰু সম্ভৱ নহয়, কাৰণ মই মোৰ সপোনটোক বহুত দূৰতে এৰি আহিলোঁ।